হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ ভালে। আৰু ৰাতিপুৱা উঠিয়ে কি খাব কি নাখাব মায়ে নাই তাকে ভাবি আজি মই বনাই দিলোঁ চুজি। আৰু এয়া মই চুজি বনাই আছোঁ, শাহু মায়ে ভিডিঅ'টো বনাই আছে। আৰু এইফালে মায়ান আহিছে, ৰাতিপুৱা উঠিয়ে মানে একেবাৰে তাৰ মানে উৎপাত চুৎপাত একো নকৰেতো, টোপনি নিচাত থাকে, তেতিয়া মানে বহুত মৰম লগা হৈ থাকে। অকণমান দেৰি যোৱাৰ পিছত ইয়াৰ যে ইমান উৎপাত বাঢ়ি যায়, বাপৰে বাপ কি কৈছে। আৰু যেতিয়া মই কিবা এটা কামত বেছিকৈ ব্যস্ত হৈ থাকিম তেতিয়া মানে মায়ানৰ মোৰ কোলাত উঠা জিদটো বেছিকৈয়ে বাঢ়ি যায়। এয়া দেখিছেনে, তাক কোলত লৈয়ে মই তাৰ খোৱাখিনি ৰেডি কৰিব লগা হৈছে। আৰু মায়ানৰ ব্ৰেকফাষ্টৰ পিছত এতিয়া আমাৰ ব্ৰেকফাষ্ট বনাবলৈ ওলাইছোঁ। আৰু আজি মই বনাইছোঁ খোলা চাপৰি পিঠা। বাকী খোৱা লোৱা কামৰ বাহিৰেও বাকী কামবোৰ থাকে নহয়, যেনেকুৱা মোচা কোচা, এইটোতো সদায় ডিউটি আমাৰ কৰিবই লাগিব। আমাৰ ঘৰৰ ওচৰৰ যিটো ৰাস্তা আছে সেই ৰাস্তাটো কেঁচা, এতিয়ালৈ পকী হোৱা নাই, সেইটো কাৰণে চাগে আমাৰ ঘৰত ধূলিটো অলপ বেছিয়ে পৰে। তাকে মই মোৰ চেণ্টাৰ টেবুলখনৰ পৰা এতিয়া আৰম্ভ কৰিছোঁ। আৰু এইফালে আমাৰ এওঁ যে কিমান বিন্দাছত শুই আছে আৰু আমি কাম কৰি মৰি আছোঁ। আৰু এইফালে আমাৰ এখেতক আজি মায়ানক গা ধুৱাব দিলোঁ, গা ধুৱাই কাপোৰ পিন্ধালে। আৰু এয়া মই গা পা ধুই আহি এতিয়া দুপৰীয়াৰ সাজৰ কাৰণে আজি মুৰ্গী মাংস আনিছে, তো মই মুৰ্গী মাংস বনাব ওলাইছোঁ। এয়া শাহু মাহে গোটেইখিনি ৰেডি কৰি থৈ দিছে, মই মানে আহি বনাব পৰাকৈ পিঁয়াজ আদা নহৰু মাংস চাংস ধুই এনেকৈ ৰেডি কৰি দিলে ৰান্ধিবৰ কাৰণে বহুতেই বেছি ভাল লাগে, নহয় জানো? আৰু মাংস ৰান্ধি থাকোঁতেই জলকীয়া গুড়ি নিদিয়াকৈ গোটেই মছলা দি কেনে ভুনি লওঁ। ভুনি কেনে মায়ানৰ কাৰণে কুকাৰ এটাত উঠাই তাত ভালকৈ সিজাওঁ। আৰু আমাৰ মাংসখিনিত তাৰ পাছতহে জলকীয়া গুড়ি দি কেনে সিজাওঁ, নহ'লে জলকীয়া হ'লে সি একেবাৰেই খাব নোৱাৰে। আৰু এইফালে মোৰ মাংস হ'লেই প্ৰায় হ'লেই আৰু গোটেইখিনি সিজি গৈছে। এতিয়া আমি ভাত খাবলৈ ভাত বাঢ়িম। আৰু এইফালে এয়া মই ভাত বাঢ়িব লৈছোঁ। আৰু আম্মা এতিয়াহে গা ধুব গৈছে, সেইটো কাৰণে আম্মা আৰু আব্বা পিছতকৈ খাব, এতিয়া আমি খাব লৈছোঁ। আৰু ইফালে ভাত খাই থাকোঁতে আমাৰ এওঁ সদায় ক্ৰিকেট মেটচ চাইছে ভাত খাই। ইমান খং উঠে নহয় মোৰ এনেকৈ মোবাইল চাইছে ভাত খোৱা দেখিলে। আৰু এইফালে মায়ানে ভাত খাই আছে, সি মাংস খাই বহুত ভাল পাইছে, তো সি মাংসই খাই আছে, ভাত খাব সোধা নাই। আৰু ভাত খাই এইফালে আমাৰ পালেংখন খালী কৰি আছে। কিহৰ কাৰণে খালী কৰিছে হয়তো থাম্বনেইল দেখি গমেই পাইছে আপোনালোকে। হয়, আজি আমাৰ নতুন পালেংখন আহি আছে আৰু এই পালেংখন আম্মাহঁতক দি দিম। মানে এই পালেংখনক লৈ মোক একদম ষ্টাৰ্টিঙৰ পৰা আপত্তি জনাইছিলোঁ বহুত ঘৰত, সেইটো কাৰণে আব্বাই মোৰ পচন্দৰ এখন নতুনকৈ পালেং বনাই দিছে। আৰু এইখন পালেং এতিয়া আব্বাহঁতক দি পঠাম। আমাৰ একেটা বিয়াৰ মালা হয়, আপোনালোকেতো বাৰু মোৰ বিয়া দেখাই নাই, এদিন দেখাই দিম বাৰু বিয়াৰ ভিডিঅ'টো। আৰু এইকেইডাল মালা এই বস্তা ডাঙৰ ভিতৰত সোমাই আছিলে, তো আজি ওলাই পাৰি এনেকৈ হয়নে? ফাইনেলি আমাৰ বিচনাখন আহিব আৰু আমাৰ হাজবেণ্ডে মানে তুমি এইবিলাক খুলিব নালাগে, গম পাইছা? সিহঁতে খুলি দিব মানে আমাৰ এই ওস্তাদ মাৰি খুলি আছে, মানে মিস্ত্ৰী আহি আছে যিহেতুকে মিস্ত্ৰীয়ে খুলি কেনে এইটো খুলি কেনে সেইটো ফিটিং কৰি দিব। আৰু এইফালে আমাৰ মায়েনে বাপেকৰ লগত একদম সমানেই কাম কৰি আছে, দেখিছেনে? আৰু এইবোৰ শ্ব'ৰুমৰ মাল যে, সেইটো কাৰণে ওপৰৰ পৰা বহুত ধুনীয়া, কিন্তু ভিতৰৰ পৰা গোটেই একদম মানে ফোফোৰা লাগি গৈছে, কেনেকুৱা অৱস্থা হৈ গৈছে। ইফালে মায়ানে একে মেট্ৰেছখনত শুই আছে, ইমান ভাল পাইছে শুই কেনে। আৰু মানে মোৰ এটা এনেকুৱা অভ্যাস আছে, ভাত খাই উঠিলে মানে চকলেট নোখোৱাকৈ মানে মোৰ মানে নহয় মানে, আৰু ভাত খোৱাটো যেন কিবা আধৰুৱা হৈ আছে তেনেকুৱা লাগে, সেইটো কাৰণে ভাত খাই উঠি চকলেটটো মই খাবই লাগিব এনেকুৱা মানে। আৰু এতিয়া মই চকলেট খাই লওঁ। ইমান দিনে বিচনাখনৰ তলত যে ইমান ধূলি জমা হৈ আছে গমেই নাপাওঁ, দেখিছেনে? ইমানবোৰ ধূলি জমা হৈ আছে, ইয়াতকৈ বেছি অলপ আগত মই পেলালোঁ, এয়া আকৌ সাৰি আছোঁ মই। মিস্ত্ৰীকেইটা যে আহিব সেইটো কাৰণে আম্মা পিঠা বনাই আছে, দেখিছেনে? ইমান ধুনীয়া চাউলৰ পিঠা বনাইছে, লগতে যে আব্বাও আহিব। আৰু ইফালে আমাৰ পালেংখন আহি পালে। আৰু এয়া হ'ল মোৰ আব্বা আৰু মায়ানৰ নানা। আব্বা কৈছে এইখন পালেং নেকি বোলে, পালেং নহয় কাৰণে আব্বাটো ঘূৰাই দিছোঁ আৰু।
হে না সে গাব্বা ফেকুর পড়ি গেছে এখানে ফেকুর পড়ি গেছে মুজবা লাগ মানে এইখিন সাইডে ফেকুর পিছফালে ফেকুর লাগি গেছে এটা সাইডে ফেকুর লাগি গেছে লগে লগে বনে থেকে সব এইখিনি ফাটি গেছে আব্বাই ৰুৱা গছেদি কেনে পালেং বনাই দিছে আব্বাই নিজে ৰুৱা গাছ আব্বাই নিজে ৰুৱা গছৰ পালেং হা হা বাবুক নামাই দিয়া নহ'লে নালাগে দে আব্বাই নহ'লে আমি ধৰাই নাই কিন্তু আমি একো ধৰিব পৰা নাই আমি আম্বেলক পকাটো লেভেল আছে না বৰ্ডখন পিছত থাকিলে কথা নাই হ'ব হ'ব বুজি দিছোঁ দে মিস্ত্ৰী গান নাস্তা বনাইছোঁ নাস্তা খাইছোঁ ঠিকে আছে নেকি আৰু মই দিম ছাৰ আৰু এয়া আমাৰ পালেংখনৰ ফাইনেল লুক আহি আছে কিন্তু দুৰ্ভাগ্যৰ কথা যে আমাৰ মেট্ৰেছখন পালেংখনৰ লগত নহ'ল পালেংখন লাগাতকৈ বেছি দীঘল হৈ গ'ল আৰু বহলটো অলপ কম হৈ গ'ল মানে আগৰ বেডখনতকৈ কম আৰু অলপমান বহলটো দেখিছেনে অলপ বেছি ওলাই গৈছে আৰু দীঘলটোতে একদমেই চুটি হৈ গৈছে সেইটো কাৰণে এইখন মেট্ৰেছ আমাৰহঁতক দি পঠাব লাগিব আৰু আমি এইখন বিচনাৰ কাৰণে বেলেগ এখন মেট্ৰেছ অৰ্ডাৰ দিব লাগিব আৰু গাত দি লগোৱাৰ পিছত বিচনাখনৰ ফাইনেল লুকটো মই দেখুৱাই আছোঁ লাষ্টত আৰু এইফালে আমাৰ পুৰণা বেডখন লৈ আব্বাহঁতে যাব ওলাইছে আৰু আমাৰ মায়েনে যে ইমান উৎপাত কৰিছে বিচনাখনৰ ওপৰত উঠি নতুনকৈ মানে বিচনাখন পায় এনেকুৱা মানে আগতে বক্স নাছিলে ন এতিয়া মানে সেইবোৰ পাই ওপৰত উঠি একদম জঁপিয়াব ধৰিছে বহুত বেছি ফূৰ্তি পাইছে আৰু এতিয়া মই বিচনাখনৰ ফাইনেল লুকটো দেখাই আছোঁ এইখন হৈছে মোৰ বিচনাখনৰ ফাইনেল লুক ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো বজাই দিব আৰু মোৰ বিচনাখন কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব এতিয়ালৈ আহিছোঁ পুনৰ লগ পাম এটি সুন্দৰ ভিডিঅ' সৈতে তেতিয়ালৈ